সেয়েহে আমাৰ গাঁৱত বড়ো চুপাৰ হাহিৰাম, বাসিৰাম, কুহিৰাম, আমাৰ মাজৰ চুপাৰ চৰণ হৰণ, মঞ্জুৰা দাস, ৰামল, এনেকে বিভিন্ন মানুহে লগ লাগি আলোচনা কৰে যে গতিকে এই বিষয়ে আমি আমাৰ অঞ্চলৰ হিতাকাংক্ষী মাননীয় মৰচৰণ ব্ৰহ্মৰ ওচৰত এই বস্তুটো সমাজক দিয়াৰ কাৰণে, দান দিয়াৰ কাৰণে তেওঁৰ ওচৰত আমি যাম। তেতিয়া এই দলটোৱে, এই হিতাকাংক্ষী সমাজখনে তেওঁৰ ওচৰত গৈ বোলে আমি এটা এনেকুৱা ৰাজ্যিক চিকিৎসালয় পাতিম, তাত আপুনি অলপ সহায় কৰক আৰু এই সহায়টো আপোনাৰ চিৰযুগমীয়া আৰু চিৰস্মৰণীয় হৈ থাকিব। তেতিয়া তেওঁ সন্মত দিলে। সন্মত দি এই ঠাইত সামান্য এটা জুপুৰি ঘৰৰ নিচিনা টিং পাতেৰে বান্ধি দিলে। তাৰ পাছত সেই অৱস্থাত এজন, মই নাম নাজানো, বঙালী ডাক্তৰ আৰু চকীদাৰ আছিল ঘনৰাম দাস। তেওঁ ডাক্তৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল। ঘনৰাম দাসক নিকাশী ডাক্তৰখানাত ট্ৰেন্সফাৰ কৰিলে, কিন্তু তেওঁ সাংঘাতিক যন্ত্ৰণাত পৰি নিকাশীত নগৈ ঘৰতে থাকি তেওঁ প্ৰাণত্যাগ কৰিলে। গতিকে এনেকুৱা এখন অনুষ্ঠান আজিৰ সমাজে আপোনালোকে এনেকুৱা উন্নতি কৰিছে, আমি ইমান ভাল দেখিছো। সেইকাৰণে তেওঁলোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ কাৰণে আমাৰ সমাজৰ যিবিলাক উদ্যোগী লোক, তেওঁলোকৰ সুস্বাস্থ্য জীয়াই থাকক, সুস্বাস্থ্য হওক আৰু ভগৱানৰ কৃপাত তেওঁলোকে তেনেকুৱা অনুষ্ঠান কৰাৰ কাৰণে তেওঁলোকক সুবুদ্ধি দিয়ক। এইখিনিকে কৈ মই আপোনালোকৰ ওচৰত মোৰ বক্তব্য সামৰণি কৰিম। ধন্যবাদ।